হেল্ল' এভৰিবডি, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভাল কৰিলে। বহুদিনৰ মূৰত ভিডিঅ' এটি বনাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাককচোন আমি কি দেখুৱাব পাৰোঁ ভিডিঅ'টোৰ মাজত। এয়া দেখিব পাৰিছে আমি এতিয়া পালোহি খানাপাৰা দেখিব পাৰিছে। খানাপাৰা পাৰ হৈ মানে ভিভান্তা হোটেল পাৰ হৈ আমি কলৈনো গৈ আছোঁ। আপোনালোকে চাই থাকক, ভিডিঅ'টো নিশ্চয় ভাল পাব। আমি একচুৱেলি আপোনাৰ দূৰত যাম বুলি ভাবিছোঁ। আপোনালোকে তো এনেকৈ আহি পালোঁ আমি গুৱাহাটী ৰেলৱে ষ্টেচন। এতিয়া আমি ৰেলৱে ষ্টেচনত ট্ৰেইনটো আমি বিচাৰিব লাগিব, আমাৰ ট্ৰেইনটো ক'ত আছে। তাৰপিছত আমি দীঘলীয়া যাত্ৰা এটা কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো, নিশ্চয় গম পাব ক'লৈ গৈ আছোঁ, কম আপোনালোকক। তো ফাইনেলি আমাৰ ট্ৰেইনটো পালোহি আৰু এতিয়া যাবলৈ সেয়া দেখিব পাইছে। আমি গুৱাহাটীৰ পৰা আহি গোৱালপাৰা হৈ আহিছোঁ, যিহেতু গোৱালপাৰা দেখিব পাইছে কিমান মনোমোহা দৃশ্য। আৰু ভিডিঅ'বিলাক আপোনালোকে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি তাক নিশ্চয় জনাব। চাওক, গোৱালপাৰা পোৱা নাই, পামহে এতিয়া। গোৱালপাৰা নোপোৱাৰ আগতে ইয়াত দেখিব পাইছে কিমান ধুনীয়া সুন্দৰ ভিউ। আমাৰ ছাইডত একচুৱেলি ইমান ধুনীয়া ভিউ নাই। এয়া দেখিব পাইছে, চাওকচোন। অসমত আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টখন যে ইমান ধুনীয়া, আপোনালোকে নিশ্চয় ভিজিট কৰিব, ভাল পাব। আৰু এয়া দেখিব পাইছে আপোনালোকে গোৱালপাৰা টাউন পাৰ হৈ আহিলোঁ গোৱালপাৰা টাউন ৰেলৱে ষ্টেচন। এয়া দেখিব পাৰিছে ইমান মনোমোহা দৃশ্য, চাওকচোন। একচুৱেলি এয়া মেঘালয় ছাইড ওচৰ হয় চাগে, এইটো চাইডে, সেইকাৰণে মেঘালয়ৰ ভাইবটো অকণমান আছে। গ্ৰীনাৰী চব আৰু খেতি, মানে যিহেতু খেতি কৰে, এইটো বাগানো আছে, বাগানৰ মাজে মাজে আকৌ দকৈ খেতি কৰি চাওক কেনেকুৱা হৈছে দৃশ্য দেখিবলৈ। আপোনালোকে আহিছে নাই ক'বচোন। আৰু আপোনালোকে যদি এইটো চাইডে আহিছে জনাবচোন, এইখিনি কি হয় একচুৱেলি, বিল নে নদী নে কি ধৰিব পৰা নাই। আপোনালোকে যদি জানে নিশ্চয় জনাব। এয়া চাইড আমি এতিয়া ব্ৰহ্মপুত্ৰ পাম, আমি নৰনাৰায়ণ সেইটো তাত। সঁচাকৈ এইটো চাইডতো জেগাবিলাক বহুত ধুনীয়া হয় আৰু ৰাস্তা পদূলিবিলাক যিমান দেখিছোঁ সিমান মানে আমাৰ সেইটো চাইডে, আমাৰ উজনি চাইডৰ নিচিনা ইমান নহয় আৰু এইটো বহুত ভাল বুলি ক'ব লাগিব। এইটো চাইডৰ ৰাস্তা ঘাট যিহেতু যিকোনো চাইডৰ পৰা হওক ভাল, আমাতকৈ বহুত। আৰু চাই দেখিব পাৰিছে আমি আহি পালোহি ব্ৰহ্মপুত্ৰৰ ওপৰত, এয়া নৰনাৰায়ণ সেইটো পালোহি। আমি গৈ আছোঁ এতিয়া ট্ৰেইনেৰে, দেখি চাওকচোন আপোনালোকে। আৰু এয়া দেখিব নতুন কনষ্ট্ৰাকশ্যন চলি আছে, কি হ'ব গ'লে নতুন দলং বনিব চাগে, নিশ্চয় হ'লে মানে খুব ভাল লাগিব। এনেই দেখিব পাইছে এয়া এইটো এটা বনি আছে আৰু এটা আমি এইটোৰে গৈয়ে আছোঁ। আকৌ সেইটো চাইডে এটা বনাই আছে, দলং গোটেই ব্ৰহ্মপুত্ৰখন দলং এটা জেগাতে 3টা দলং, খুব ভাল কাম কৰিছে, ভাল লাগিছে এইবিলাক দেখি, ভাল লাগে। আৰু এই নৰনাৰায়ণ সেতুখন হৈছিলে আপোনাৰ 15 এপ্ৰিল 1998 অটল বিহাৰী বাজপেয়ীৰ দিনতে হৈছিলে। আৰু এয়া যে বনাই আছে নতুনকৈ, সেইটো দলংখন নতুনকৈ কি নাম হ'ব আপোনালোকে যদি জানে নিশ্চয় কমেণ্ট এটা কৰি জনাব বুলি আশা থাকিল। আপোনালোকে জনাবচোন যদি ইয়াৰ পৰা চাই আছে, যদি লোকেল হয়, মানে এইটো চাইডে গোৱালপাৰা, আৰু যদি দলংখন পাৰ হৈ যায় বঙাইগাঁও পৰে নে কি, মই ভালকৈ নাজানো। মই জনাৰ মতে সেইটোৱে, আৰু আপোনালোকে যদি জানে জনাব নিশ্চয়। আৰু কামবিলাক এনেকৈ হোৱা দেখি ভাল লাগিছে আমাৰ। আৰু যিহেতু যোৰহাট টু মাজুলীটো যোৰহাট, দলংখন যদি হয় সোনকালে নিশ্চয় ভাল হ'ব আমাৰ যোৰহাট যাবলৈ, তেতিয়া ইজি হ'ব। যিহেতু এতিয়া আমাৰ ধেমাজি টু ডিব্ৰুগড় দলংখন বগীবিল হৈ গ'ল, তেনেকৈ মাজুলী যোৰহাট দলংখন হ'লে গোটেই ভাল হয় আৰু। Down Kamakya Gaya Express from Kamakya to Gaya New Delhi. আৰু এতিয়া আমি এনেকৈ কোচবিহাৰ পালোহি। এতিয়া আমি পাম কি জানেনে, মাথাভাঙা ৰেলৱে ষ্টেচন। আপোনালোকে চাগে প্ৰথমবাৰ শুনিছে, আহিব উঠিব শুনি। ইয়াত চাওকচোন মাথাভাঙা ৰেলৱে ষ্টেচন, মাথাভাঙাত থাকেনে। আৰু এয়া কোচবিহাৰ ৰেলৱে ষ্টেচন পাৰ হৈ দেখিব পাৰিছে আপোনালোকে, এয়া চাহৰ বাগান, মানে আমাৰ অসমত যেনেকৈ চাহ বিখ্যাত, ইয়াতো চাহ খেতি কৰে। আৰু চাহৰ লগতে ইয়াত মৰাপাতো বহুত দেখিছোঁ, মৰাপাতৰ খেতি কৰে ইহঁতে, মৰাপাত চাহ এনেকৈ। আকৌ গোমধান আমাৰ ছাইডত যেনেকৈ কৰে, ইয়াতো খুব তেনেকুৱা আৰু। এয়া দেখিব পাইছে মৰাপাতৰ খেতি। আকৌ এনেকৈ আহি আমি আকৌ চাহ বাগানত পাম, আকৌ মৰাপাট, এনেকৈ গোমধান। ধান খেতি কম দেখিছোঁ, ধান খেতিও কৰে চাগে, ধান নকৰিলেনো খাব কি, ধানেই মেইন ন, ধান হ'লেহে ধানৰ পৰা চাউল হ'ব, চাউলৰ পৰা ভাত হ'ব।
আপোনালোকক কোৱা হোৱা নাই নহয়, মই কলৈ গৈ আছোঁ। মই বুলি অকলে নহয়, মোৰ লগত আছে মোৰ দাদা আছে, মাহী আছে, মহা আছে। তাৰপিছত এনেকৈ আমি ওলাইছিলোঁ গুৱাহাটীৰ পৰা আহি আছোঁ। বৰ্তমান আমি এতিয়া পামহি NJP মতলব নিউ জলপাইগুৰি জাংচন। আমি একচুৱেলি নেপাল যাম বুলি আহিছোঁ। এতিয়া আমি গুৱাহাটীৰ পৰা ইয়াত NJP নিউ জলপাইগুৰিলৈকে আহিছোঁ। প্ৰথমে আহি পোৱা নাই, পামহি এতিয়া, পাবহি। আপোনালোকে চাই থাকক ভিডিঅ'টো নিশ্চয়। আমি পাবলৈ হৈ আছে NJP ৰেলৱে ষ্টেচন। NJPৰ পৰা আমি কেনেকৈ গৈ থাকোঁ চাবচোন, ভিডিঅ'টো নিশ্চয় জনাম আপোনালোকক। আৰু এনেকৈ আমি ঠিক তেনেকৈ আহি পালোহি আমি নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন। আৰু আপোনালোকে কেতিয়াবা আহিছে নেকি জনাব। একচুৱেলি এতিয়া ইয়াৰ পৰা আমি নেপাল যাম বুলি ভাবিছোঁ। নেপাল কেনেকৈ যোৱা হয় আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো। আপোনালোকে মুঠতে চাই থাকিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰিলে ভাল লাগে, মোৰ ছাবস্ক্ৰাইব আহিলে মোৰো ভাল লাগে, আপোনালোকৰো ভাল লাগে। এয়া দেখিব পাইছে আমি জলপাইগুৰি পালোহি। तो हम लोग न्यू जलपाईगुड़ी में पहुँच चुके हैं। अभी रुकना है। New Jalpaiguri Junction के नज़ारा खोलिए सब। आप लोग देख सकते हैं guys, dalal lagi. नेपाल जाने वाले देखो गाइस। এতিয়া আমি NJPৰ পৰা ৰেলৱে ষ্টেচনত আমি এতিয়া গাড়ী ল'লোঁ। আমি গাড়ী ডাইৰেক্ট আমি নেপাল যাম। নেপাল যোৱা গাড়ী ডাইৰেক্ট পায় আৰু কিছুমান প্ৰায় গাড়ীবিলাক নাযায়, এই কিবালৈকে যায়, আমাৰ এই লাষ্ট এইটো বৰ্ডাৰ নেপাল বৰ্ডাৰলৈকে যায়। বাকী এনেকৈ ডাইৰেক্ট যোৱা গাড়ী আছে, এইটো নেপালৰ গাড়ী হয়। আমি নেপালৰ গাড়ী উঠিলোঁ ডাইৰেক্ট। আমি এতিয়া ভাড়া কৰি লৈছোঁ যিহেতু ডাইৰেক্ট আমি য'ত যাম আমি তাতলৈকে লৈ যাবহি। আপোনালোকে যদি আহে তেনেকৈ লাইন বাছ গাড়ী পায় নেপালৰ কিছুমান, সিহঁতেও আহে আৰু এই বৰ্ডাৰত নমাই দিলে আপোনালোকে আহিব পাৰিব। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো নিশ্চয়। নেপালত কি হ'ল, আমি নেপালত কেতিয়া এণ্ট্ৰি মাৰোঁ, কিমান টাইম লাগে, আপোনালোকক চব জনাইছোঁ। আপোনালোকে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু বাকী থকা ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বাই।